फ्रेंड्स स्वागतम जनाइछु अन्य एटा भिडिओ লৈ আৰু আজি ভিডিওটো হল ডেইলি ভ্লগস আৰু দিনটোত মই কি কি কৰো হেবিলাক দেখাই যাম নাজানো আৰু কেনেকুৱা হয় ভিডিওটো আৰু এতিয়া মই ৰাতিপুৱা এয়া গৰম পানীৰে নিমু দিছো আৰু অলপমান হানি দিছো আৰু এই গ্লাস গৰম পানীৰে মই আৰম্ভ কৰিম আৰু যদি ভিডিওটো ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰিব কমেন্ট দিব লাইক দিব তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে মই এতিয়া ঘৰটো সাৰি আৰু মুচি লৈ আছো কি আৰু মই গা ধুই উঠিলো না চুমকি চুমদি এটা গু চুমকি গুক দিয়ে থাকে না আৰু এতিয়া আমি কি খাম ভাত খাম না জলপান খাম তো ভিডিওটো শেষলৈকে চাই থাকিব না চুমকি আৰু মই নাচি হাই দিয়া এতিয়া এয়া পুরা আরাম করে কার্টুন চাই আছে ন তুমি হয় না হয়নে পুতলা খুৱাই লৈছে আৰু কাৰ্টুন চাই আছে ধুনীয়াকে আমাৰ চিম্পলা আহিবা দেহা নঙলা মুখত মোকে লগ পাবা লৈ দিম চাইকেলৰ কেৰিঙা পিন্ধিলৈ টোপোলা এহা বান্ধিলৈ টোপো পকৰা বনাম আৰু সেইকাৰণে পিঁয়াজখিনি এইদৰে কাটি লওঁ তাৰপিছত বেচনখিনি সানি পকৰি বনাম কি কৰি আছে ভিডিঅ'টো চাই থাকিব আৰু আজি ৰাতিৰ খাদ্য এয়া কঁঠালৰ মুঠি মায়ে চেলাই মেলি কিনে বইল হ'বলৈ দিছে কাটি লৈছোঁ আৰু এতিয়া অলপমান মই ময়দাও দিম আৰু বেচন এয়া নিমখ আৰু এতিয়া জলকীয়া বেছি দিয়া নাই কাৰণ চুমকীয়া খাব এনেকৈ পকৰীত মানে জলকীয়াটো বেছি দিলে ভাল লাগে খাই কিন্তু চুমকীয়া খাব সেইকাৰণে বেছি দিয়া নাই আৰু অলপ তেল দিছোঁ এতিয়া এটা এটাকৈ এনেদৰে দি দিছোঁ আপোনালোকে পকৰী খাই ভাল পায় নে নাই পিছে আমাৰ ঘৰত চলে বেছিভাগ পকৰীটো বন্ধ থাকিলে মানে পকৰী আমাৰ আৰু এতিয়া মায়ে ৰাতিৰ খাদ্য মানে কঁঠালৰ মুচি বনাবলৈ আৰম্ভ কৰিছে বলক ময়ো ৰেচিপিটো আপোনালোকক দেখুৱাই দিওঁ এয়া চাওক পিঁয়াজ আৰু নহৰু দি মায়ে এইখিনি অলপমান ভাজি লৈছে ৰঙচুৱা হোৱালৈ তেজপাতো দিছে কেইখিলামান এনেদৰে ভাজি লৈছে মাংসত যি যি মছলা লাগে চব লাগে বোলে তো বইল হোৱা কঁঠালৰ মুচি আৰু আলুখিনিও মায়ে ইয়াতে দি দিছে চাওক মাংস যেনেকৈ বনায় এনেকৈ আৰু তো বনাই আছে মায়ে এতিয়া হালধি দিছে অকণমান 1 চামুচ নিমখ দিছে পৰিমাণ মায়ে হাতেৰে দিয়ে কাৰণ চামুচেৰে ইমান হেৰি নহয় আৰু এয়া দিছে জিৰাৰ গুড়ি 2 চামুচ আৰু এতিয়া আদাখিনি দিছে জলকীয়াৰ পেষ্টখিনিও দি দিছে আমাৰ ঘৰত এনেও জলকীয়াটো অলপ বেছিয়ে খায় সেইকাৰণে এনেদৰে পিচি কিনে দি দিয়ে আৰু জলকীয়া নহ'লে এনেও ভাল নালাগে খাই বস্তুবিলাক হয়নে
আৰু এতিয়া এমক পানী দিছে মায়ে আৰু এইখিনি এতিয়া উতলিবলৈ দিব। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব আৰু ৰেচিপিটো যদি ভাল পাইছে। আৰু এতিয়া ধনিয়া দিছে, এয়া 1 পেকেটে দিছে, 2 টকীয়া যে পায়। আৰু এয়া গুড়ি গৰম মছলা 1 পেকেটে দি দিব। একেবাৰে কি ক'ম আৰু ইমান ধুনীয়া গোন্ধ আহিছে, পুৰা মাংসৰ দৰে। মানুহে বাহিৰত গ'লে মাংস বনোৱা বুলিয়ে ভাবিব আৰু, কিন্তু মাংস নহয়, কঁঠালৰ মুচিহে। আৰু এতিয়া উতলিবলৈ ধৰিছে আঞ্জাখন, লাহে লাহে হ'ব মানে। মায়ে পানী নাৰাখে, অলপ থপথপীয়া কৰিব আৰু মোক টেষ্ট কৰিব দিব আৰু নিমখ হৈছে নে নাই। আৰু এতিয়া হ'ব হৈছে আঞ্জাখন। গোটা গৰম মছলা দিছে মায়ে 1 পেকেট। আৰু এতিয়া লাষ্ট আৰু এতিয়া টেষ্ট কৰাৰ পাল আৰু খাই চাব দিছে। দেখিয়ে খাওঁ খাওঁ লাগিছে বাৰু, কিন্তু এতিয়া টেষ্ট কৰি চাম আৰু কেনেকুৱা হৈছে। বহুত টেষ্টি হৈছে আৰু আপোনালোকেও ট্ৰাই কৰিব ঘৰত। আৰু এতিয়া নতুনকৈ ওলাইছে ন, তো সেইকাৰণে কঁঠালৰ মুচি খাবৰ কাৰণে বেছিয়ে মানে ভাল হৈছে আৰু। তো ফ্ৰেণ্ডছ, আজিতো আমাৰ ঘৰত কি বনালে, ৰাতিৰ খাদ্য সকলোখিনি গম পালেই হয়। কঁঠালৰ মুচি, তিতা কেৰেলা আৰু সৰু আলু ভাজিব এতিয়া মায়ে, ভাজি আছে বাৰু। আৰু কঁঠালৰ মুচিৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু কঁঠালৰ মুচিটো চেলোৱাতে হাতত অলপমান মিঠাতেল লগাই ল'ব, কাৰণ বহুতে আঠা। আৰু এইখিনি মই কেমেৰা কৰিব নোৱাৰিলোঁ, কাৰণ গোটেইখিনি কেমেৰা কৰাটো প্ৰব্লেম হয়। তথাপিও যিমানখিনি পাৰোঁ দেখুৱালোঁ আপোনালোকক, আৰু আশা কৰোঁ ভ্লগটো চাই ভাল পাব। তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো। শেষটো নহয়ে বাৰু, কিন্তু এইখিনিয়ে আৰু। তথাপিও যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই, লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।